ছাবস্ক্ৰাইব কৰক আছামিজ অল ইন ওৱান চেনেল আৰু দবাওক কাষত থকা ঘণ্টা বটাম। টেকন'লজি এণ্টাৰটেইনমেণ্ট সকলো ধৰণৰ ভিডিঅ' অসমীয়াত চাবৰ কাৰণে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হ'লো বিনাশ আৰু আপোনালোকে চাই আছে আছামিজ অল ইন ওৱান ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, ইতিমধ্যে 31 ডিচেম্বৰত NRC প্ৰথমখন খচৰা প্ৰকাশ পাইছে আৰু আজি মই আপোনালোকৰ আগত ক'ব ওলাইছোঁ কেনেকৈ আপুনি ঘৰতে বহি আপোনাৰ মোবাইলতে হওক বা কম্পিউটাৰতে হওক 2-3 মিনিটৰ ভিতৰতে আপোনাৰ নামটো NRC'ত আহিছেনে নাই অহা চেক কৰিব পাৰিব। অতি সহজ পদ্ধতিত আপোনাক লাগিব মাত্ৰ এটা এণ্ড্ৰইড ফোন আৰু ইণ্টাৰনেট কানেকশ্যন। ঠিক আছে, তাকে চাবলৈ আজি ভিডিঅ'টো আপোনালোকে লাষ্টলৈ ভালদৰে চাওক আৰু তাত মই দেখুৱাম কেনেকৈ আপুনি আপোনাৰ নামটো চাৰ্চ কৰিব পাৰিব NRC'ত আহিছেনে নাই অহা। তেতিয়াহ'লে ব'লক বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল নমস্কাৰ। আপোনালোকে এণ্ড্ৰইড মোবাইলতে চাবলৈ অতি সহজতে পাৰিব NRC'ত আপোনাৰ নামটো আহিছেনে নাই অহা। তাৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। আপুনি UC ব্ৰাউজাৰত যাব পাৰে, গুগল ক্ৰমত যাব পাৰে, মজিলা ফায়াৰফক্সত যাব পাৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, যিকোনো এটা ব্ৰাউজাৰত আপুনি মোবাইলতে হওক কম্পিউটাৰতে হওক, ঠিক আছে, জাষ্ট এটা ব্ৰাউজাৰত যাব লাগিব। ব্ৰাউজাৰত গৈ আপুনি এটা ৱেবছাইট এণ্টাৰ কৰিব লাগিব, যাৰ লিংক মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। ঠিক আছে, ব্ৰাউজাৰত গৈ আপুনি এড্ৰেছ বাৰত ৱেবছাইটটো মাৰি দিব। ৱেবছাইটটো হৈছে part-draft NRC ASSAM.in। ঠিক আছে, এইটো চাৰ্চ মাৰি দিব। ঠিক আছে, আৰু মই ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিছোঁ। আপোনালোকে পোনপটীয়াকৈ মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত ক্লিক কৰি দিলেও এনেকুৱা এখন পেজ ইণ্টাৰফেচ কৰিবলৈ পাব। ঠিক আছে, আপোনালোকে এই ৱেবছাইটটো এণ্টাৰ কৰাৰ পাছত বা লিংকটোত যোৱাৰ পাছত এনেকুৱা এখন পেজ পাব। ইয়াতে আপোনাৰ দুটা অপশ্যন আহিব, এণ্টাৰ ARN। ঠিক আছে, এণ্টাৰ ARNত এপ্লিকেশ্যন ৰিচিপ্ট আপোনাৰ NRC'ত যেতিয়া ডকুমেণ্ট জমা দিছিল তেতিয়া আপোনাৰ এটা ৰিচিপ্ট দিছিলে। ঠিক আছে, এনেকুৱা এটা ৰিচিপ্ট দিছিলে। সেই ৰিচিপ্টত আপোনাৰ এটা নাম্বাৰ থাকিব, সেই ৰিচিপ্টৰ নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। ঠিক আছে, মই মোৰ নাম্বাৰটো এণ্টাৰ কৰিলোঁ। তাৰপাছত এটা কেপচা দিব, এই কেপচাটো আপুনি চেম টু চেম যেনেকৈ দিছে তেনেকৈ এণ্টাৰ কৰিব লাগিব। আপোনাৰ ৰেণ্ডমলি হৈ থাকে এইটো, অকল যে এইটোৱে ওলাব সেইটো নহয়। এতিয়া BDXP54 আছে, হয়তো আপুনি চাৰ্চ কৰিলে বেলেগ আহিব, কিন্তু আপুনি চেম টু চেম তেনেকৈ মাৰিব লাগিব BDXP54। ঠিক আছে, তাৰপাছত আপুনি গ্ৰীণ কালাৰৰ চাৰ্চ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ টাইম লোড ল'ব। তাৰপাছত আপুনি চাওক আপোনাৰ এনেকৈ নামটো আহি যাব। এইটো পাৰ্ট পাব্লিকেশ্যন অফ NRC ড্ৰাফ্ট। ঠিক আছে, এতিয়া এনেদৰে আপুনি চাব পাৰিব। বন্ধু বান্ধৱীসকল, অকল এইটো লিংকৰ দ্বাৰাই নহয়, আপোনাৰ 7টা ৱেবছাইট আছে। 7টা ৱেবছাইটত আপোনালোকে আপোনালোকৰ NRCৰ নামটো চাব পাৰিব। মই গোটেইকেইটাৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, কিন্তু এইটোত মই নিজে প্ৰুফ পাইছোঁ আৰু অতি ইজি হয়। ঠিক আছে, আপোনালোকে এইটোৰ দ্বাৰা সহজতে কৰিব পাৰিব। ৱেবছাইটটো হৈছে part-draft NRCAssam.in। ঠিক আছে, আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ইউজফুল হ'ল। আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি হোৱাটছএপ গ্ৰুপত বা ফেচবুকত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আছামিজ অল ইন ওৱান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। I know where we can go. I know